যেহেতু মহকুমা সদৰ ঠাই এটা অফিচ হ'ব আৰু অফিচ গড়েশ্বৰতে হ'ব। গড়েশ্বৰ ৰাইজে বহু বছৰৰ পৰা আমাক সাব ডিভিজন লাগে বুলি দাবী কৰি আহিছিল। এতিয়া সেই সাব ডিভিজন অহাৰ এটা ৰাস্তা মুকলি হৈছে, যিহেতু ডিষ্ট্ৰিক্ট হ'ল আৰু ডিষ্ট্ৰিক্টৰ সাব ডিভিজন এতিয়ালৈকে নাই আৰু গড়েশ্বৰে বিকল্প হিচাপে হ'ব পৰা মহকুমাৰ সদৰ ঠাই হ'ব পৰা তেনেকৈ জেগা একমাত্ৰ গড়েশ্বৰে হয়। কিছুমান চৰকাৰ একত্ৰিত হ'লেও কিছুমান ক্ষেত্ৰত কিছু অসুবিধা আহি যায়। বাধা নিদিলেও ধৰক কিছুমান সিদ্ধান্ত ল'বৰ কাৰণে লগ ধৰা কিবা এনেকুৱা যথেষ্ট টাইম কনজিউমিং হয়। সেইকাৰণে বাধা দিয়া বুলি ক'ব নাযাওঁ, কিন্তু কেতিয়াবা এটা সিদ্ধান্ত ল'বৰ কাৰণে বিভিন্ন ৰাজনৈতিক দল একত্ৰিত হোৱাৰ কিছু টাইম লাগে। তেনেকৈ সেইকাৰণে কাম কৰাত কিছু হ'লেও সমস্যা লেহেম হৈ যায়, টাইম বেছি লাগে। সেইকাৰণে আজি গড়েশ্বৰ চহৰৰ উপকণ্ঠ অঞ্চলত বিশেষকৈ এই অঞ্চলৰ ৰাইজৰ সুবিধাৰ্থে বহুদিন এই অনুষ্ঠানটোৰ লৈ চিন্তিত আছিল যে আমাৰ এইখিনি অঞ্চলত এটা কমিউনিটি হল লাগে, য'ত বিভিন্ন সময়ত সভা-সমিতি পাতিব পৰা তেনেকৈ সুবিধা লাগে। আৰু এই ডিমাণ্ডটো, এই সমস্যাটো আজি সমাধান হ'ল। বিশেষকৈ বি টি আৰ চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পৰা এই সভাগৃহ নিৰ্মাণ কৰিবৰ কাৰণে আজি এবছৰমান আগতে প্ৰায় 40 লাখ তেনেকৈ অনুদান দিয়া হৈছিল। আৰু এই টকাখিনি সদব্যৱহাৰ কৰি আজি সেই কমিউনিটি হলটো কমপ্লিট কৰি দিয়া হ'ল আৰু কমপ্লিট হোৱাৰ কাৰণে আজি ইয়াক জনসাধাৰণে ইউজ কৰিব পৰাকৈ উন্মোচন কৰি দিয়া হৈছে। আমি আশা কৰোঁ যে এই অনুষ্ঠানৰ জৰিয়তে জনসাধাৰণৰ এই গড়েশ্বৰ অঞ্চলৰ ওচৰ পাজৰ যিমানখিনি ৰাইজ আছে তেওঁলোকৰ এটা সুবিধা হ'ব যে বিভিন্ন সময়ত যিহেতু আমাৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, বিভিন্ন সভা সমিতি হয় আৰু তাৰ কাৰণে তেনেকুৱা জেগা নাছিল, বৰষুণ বা ৰ'দ তেনেকুৱা থকাৰ কাৰণে অসুবিধা হৈছিল। কিন্তু অন্ততঃ এই সমস্যাৰ পৰা সমাধান হ'ল আৰু ৰাইজে এনেকুৱা এটা ঠাইত এটা অনুষ্ঠান পালে, যি অনুষ্ঠানৰ জৰিয়তে অন্ততঃ বিভিন্ন সময়ত সভা সমিতিৰ লগতে সাংস্কৃতিক অনুষ্ঠানবিলাক পাতিব পৰা যাব। আনকি বিয়া বাৰুৰ কাৰ্যসূচী ইয়াত ল'ব পৰা যাব, এইখিনি ব্যৱস্থা হৈছে। আপুনি কৈ আছে অলপ আগত কৈছে যিটো গড়েশ্বৰৰ যিটো সাব ডিভিজন আহিব ইতিমধ্যে আমাৰ তামোলপুৰ ডিষ্ট্ৰিক্ট ঘোষণা কৰা হ'ল আৰু তামোলপুৰ ডিষ্ট্ৰিক্টৰ ইতিমধ্যে ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ হিচাপে তামোলপুৰে থাকিব। এখন জিলাৰ সদৰ ঠাই আৰু আনখন মহকুমাৰ সদৰ ঠাই প্ৰয়োজন হয় আৰু সেইমতে আমাৰ সদৰ ঠাই হ'ব পৰা জেগা তামোলপুৰ জিলাত অন্য তেনেকৈ জেগা নাই। তাৰপিছত মাজতে আমাৰ তামোলপুৰ আৰু গড়েশ্বৰৰ মাজত নদী এখন আছে আৰু নদী এখন থকাৰ কাৰণে অহা যোৱাত কিছু অসুবিধা হয় আৰু তেনেকৈ অসুবিধা নাইকিয়া কৰিবৰ কাৰণে অন্ততঃ আমাক যিহেতু মহকুমা সদৰ ঠাই এটা অফিচ হ'ব আৰু অফিচ গড়েশ্বৰতে হ'ব। গড়েশ্বৰ ৰাইজে বহু বছৰৰ পৰা আমাক সাব ডিভিজন লাগে বুলি দাবী কৰি আহিছিল। এতিয়া সেই সাব ডিভিজন অহাৰ এটা ৰাস্তা মুকলি হৈছে, যিহেতু ডিষ্ট্ৰিক্ট হ'ল আৰু ডিষ্ট্ৰিক্টৰ সাব ডিভিজন এতিয়ালৈকে নাই আৰু গড়েশ্বৰে বিকল্প হ'ব পৰা মহকুমাৰ সদৰ ঠাই হ'ব পৰা তেনেকৈ জেগা একমাত্ৰ গড়েশ্বৰে হয়। কাৰণ ইয়াত ৰেলেৰ যোগাযোগ আছে, ঘাইপথৰ যোগাযোগ আছে আৰু সেইকাৰণে জনসাধাৰণৰ অহা যোৱাৰ কাৰণে সুবিধা থকা তেনেকৈ জেগাতে আমি সাব ডিভিজন হেডকোৱাৰ্টাৰটো বনাব লাগিব। সেইকাৰণে ইয়াত হোৱাটো খাটাং, মাত্ৰ কেতিয়া হয় সেইটো অলপ কিছুদিন বাট চাব লাগিব। লগতে মোৰ অনুৰোধ, গড়েশ্বৰ ৰাইজে সাব ডিভিজনৰ অফিচ হ'ব লাগিলে যথেষ্ট জেগা লাগে, তেনেকৈ চৰকাৰী মাটি তেওঁলোকে যাতে ঠিক ঠাক কৰি চৰকাৰৰ ওচৰত দাবী যাতে উত্থাপন কৰিছে, অমুক জেগাত আমি সাব ডিভিজন হেডকোৱাৰ্টাৰ বনাওঁ, এনেকুৱা ধৰণৰ যদি জেগা উলিয়াই দিব পাৰে তেতিয়াহ'লে অতি সোনকালে স্থাপন হোৱাৰ কিবাটো বাট উজু হ'ব আৰু সহজ হ'ব। কৈছিলে যে আপোনালোকৰ যিমানখিনি ডিভিজন হ'ব লাগিছিল একমাত্ৰ মিত্ৰজোঁট চৰকাৰখনে আপোনালোকে ভাৱধাৰা উন্নয়ন কৰিব না, এতিয়া এই ক্ষেত্ৰত বিজেপি আপোনালোকক বাধা পাইছে সৃষ্টি হৈছে নেকি? নাই, কিছুমান চৰকাৰ একত্ৰিত হ'লেও কিছুমান ক্ষেত্ৰত কিছু অসুবিধা আহি যায়। বাধা নিদিলেও ধৰক কিছুমান সিদ্ধান্ত ল'বৰ কাৰণে লগ ধৰা কিবা এনেকুৱা যথেষ্ট টাইম কনজিউমিং হয়। সেইকাৰণে বাধা দিয়া বুলি ক'ব নাযাওঁ, কিন্তু কেতিয়াবা এটা সিদ্ধান্ত ল'বৰ কাৰণে বিভিন্ন ৰাজনৈতিক দল
একত্ৰিত হোৱাত কিছু টাইম লাগে তেনেকৈ সেইকাৰণে কাম কৰাত কিছু হ'লেও সমস্যা মানে লেহেম হৈ যায়, টাইম বেছি লাগে। আৰু সেইকাৰণে বিজেপি থকাৰ কাৰণে বুলি কোৱা নাই, বিজেপিৰ যিটো সিদ্ধান্ত সেইটো আমিও হয়তো আমাক লগ ধৰি সিদ্ধান্ত ল'ব তেওঁলোকৰ অসুবিধা হয়। তেনেকুৱা ক্ষেত্ৰত বিজেপিৰ বুলি নহয়, যিকোনো 3-4টা ৰাজনৈতিক দল লগ লাগি যদি চৰকাৰ গঠন কৰে তেতিয়াহ'লে কাম স্পীড আপ কৰিব নোৱাৰি, কিছু অসুবিধা আহি যায়। আৰু সেইটো কাৰোবাৰ বাধাৰ কাৰণে কোৱা নাই, কিন্তু আমাৰ লগ লাগি আলোচনা কৰাৰ কিছু সময় লাগে, কেতিয়াবা কোনোবা এটা ৰাজনৈতিক দলে সময় দিব নোৱাৰে, তেনেকুৱা ক্ষেত্ৰৰ কাৰণে কিছু অসুবিধা আহি যায়। স্যাৰ এটা আসাম ষ্টেট গভৰ্ণমেণ্টৰ পৰা এটা নটিচ ওলাইছে, BTCত যিমানখিনি চৰকাৰী মাটি আছে সেইসকলত ইণ্ডাষ্ট্ৰি কৰিব বুলি কৈছে আসাম চৰকাৰে, এই ক্ষেত্ৰত আপুনি কি ক'ব BTCৰ? সেইটো ভুল তথ্য, আপোনালোকে ভুলকৈ পঢ়ি চাওক নটিচটো। চৰকাৰী মাটি কিমান আছে সেইটোৰ তথ্য বিচাৰিব দিছে, কিন্তু গোটেইটো ইণ্ডাষ্ট্ৰি হ'ব বুলিতো তেনেকৈ উল্লেখ নাই। সেইকাৰণে আপোনালোকে ভালকৈ পঢ়িব নটিচটো কেনেকৈ ওলাইছে।